ইতিমধ্যে আগৰ ভিডিঅ' কেইটাত চন্দ্ৰগুপ্ত মৌৰ্যই কেনেধৰণে মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সেই বিষয়ে আলোচনা কৰা হ'ল। আজি এই চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰৱৰ্তী শাসকসকলৰ বিষয়ে আলোচনা কৰা হ'ব। চন্দ্ৰগুপ্ত মৌৰ্যৰ উত্তৰাধিকাৰী হিচাপে সিংহাসন আৰোহণ কৰিছিল তেওঁৰ পুত্ৰ বিন্দুসাৰে আৰু তেওঁৰ শাসনকালৰ সময় আছিল 298 খ্ৰীষ্টপূৰ্বৰ পৰা 272 খ্ৰীষ্টপূৰ্বলৈকে। আৰু এই সময়ছোৱাতেই বিন্দুসাৰে সিংহাসন আৰোহণ কৰি মৌৰ্য সাম্ৰাজ্যৰ শাসক হিচাপে কাৰ্যভাৰ চলাই গৈছিল। বিন্দুসাৰৰ উত্তৰাধিকাৰী হিচাপে সিংহাসন আৰোহণ কৰা অশোকে ইতিহাসত এখন গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল, কাৰণ ইতিহাসত তেওঁ মহামতী নামেৰেহে বেছিকৈ জনপ্ৰিয়। আৰু এই মহামতী অশোকে প্ৰায় আনুমানিক 272-73 খ্ৰীষ্টপূৰ্বৰ পৰা 232 খ্ৰীষ্টপূৰ্বলৈকে শাসন চলাইছিল। আৰু মহামতী অশোক তেওঁ গ্ৰহণ কৰা অহিংস নীতিৰ লগতে বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে লোৱা ব্যৱস্থাৰ বাবে জনপ্ৰিয়। আৰু তেওঁ সেই নীতিসমূহ লোৱাৰ বাবে আচলতে ইতিহাসত মহামতী হিচাপে তেওঁক আখ্যা দিয়া হৈছে। আৰু তোমালোকে যে দেশৰ ৰাষ্ট্ৰীয় প্ৰতীকবোৰৰ কথা শুনিছা নহয়, বিভিন্ন ৰাষ্ট্ৰীয় পক্ষীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ চিম্বলৰ বিষয়ে। সেই ৰাষ্ট্ৰীয় প্ৰতীক যিটো আমাৰ অশোক স্তম্ভ, সেই অশোক স্তম্ভটো সাৰনাথৰ অশোক স্তম্ভ হয়, যিটো নিৰ্মাণ কৰিছিল আমাৰ মহামতী অশোকে। ইতিহাসত মহামতী অশোক হিচাপে জনপ্ৰিয় আৰু অহিংস নীতি গ্ৰহণ কৰাৰ বাবে বিখ্যাত সম্ৰাট অশোক সিংহাসন আৰোহণ কৰাৰ সময়ত কিন্তু অহিংস নীতিৰ সমৰ্থক নাছিল। অৰ্থাৎ অন্যান্য শাসকৰ দৰেই তেওঁ নিজ সাম্ৰাজ্যৰ বিস্তাৰৰ বাবে যুদ্ধ বিগ্ৰহ ইত্যাদিত ব্যস্ত আছিল আৰু বিভিন্ন ধৰণৰ যুদ্ধত তেওঁ অংশগ্ৰহণ কৰি সেই ৰাজ্যবোৰক পৰাস্ত কৰি নিজৰ অধীনলৈ নিবলৈ সক্ষম হৈছিল আৰু সেই প্ৰচেষ্টা অব্যাহত ৰাখিছিল। আৰু তেনেধৰণৰ অভিযানবোৰৰ ভিতৰত বা সেই প্ৰচেষ্টাবোৰৰ ভিতৰত কলিংগ, যাক বৰ্তমান সময়ত আমি উৰিষ্যা নামে জানো, সেই কলিংগ ৰাজ্য জয় কৰাৰ বাবেও তেওঁ কেইবাবাৰো প্ৰচেষ্টা হাতত লৈছিল। আৰু এই কলিংগ ৰাজ্য জয় কৰাৰ তেওঁ এই প্ৰচেষ্টাত হাজাৰ হাজাৰ সৈনিকৰ মৃত্যু হৈছিল। আৰু এই কলিংগ যুদ্ধত হাজাৰ হাজাৰ সৈনিকৰ মৃত্যু দেখিয়েই অশোকৰ মনৰ পৰিৱৰ্তন হৈছিল আৰু তেওঁ পৰৱৰ্তী সময়ত যুদ্ধ নকৰাৰ পণ গ্ৰহণ কৰিছিল, অৰ্থাৎ তেওঁ হিংসাৰ পথ পৰিহাৰ কৰিছিল। আৰু তেতিয়াৰ পৰাই তেওঁ অহিংস নীতিৰ পূজাৰী হৈ পৰিছিল। আৰু তেওঁৰ মনৰ পৰিৱৰ্তন হোৱাৰ মূলতে আছিল উপগুপ্ত নামৰ এজন বৌদ্ধ ভিক্ষুৰ প্ৰভাৱ। কাৰণ সেই সময়ত বৌদ্ধ ধৰ্মৰ যথেষ্ট প্ৰসাৰ ঘটিছিল আৰু সেই বৌদ্ধ ভিক্ষুজনৰ প্ৰভাৱতেই অশোকৰ মনৰ পৰিৱৰ্তন ঘটিছিল আৰু তেওঁ এজন বৌদ্ধ ধৰ্মৰ অনুগামী হৈ পৰিছিল। আৰু এই উপগুপ্তৰ অধীনতেই তেওঁ বৌদ্ধ ধৰ্মত দীক্ষাও লৈছিল। বৌদ্ধ ধৰ্মৰ আদৰ্শ আৰু নীতিৰ প্ৰতি আকৃষ্ট হৈ উপগুপ্তৰ ওচৰত দীক্ষা লৈ অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। আৰু তেওঁ কেৱল বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাই নহয়, বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেও বিভিন্ন ব্যৱস্থা হাতত লৈছিল। কেৱল ভাৰতবৰ্ষতে নহয় বা নিজ সাম্ৰাজ্যতে নহয়, বিদেশতো বৌদ্ধ ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে তেওঁ বহুতো ব্যৱস্থা হাতত লৈছিল। আৰু তেওঁ গ্ৰহণ কৰা ব্যৱস্থাবোৰৰ ভিতৰত উল্লেখনীয় হ'ল তেওঁৰ ৰাজত্বৰ সময়ছোৱাত বিভিন্ন ধৰণৰ শিলালিপি নিৰ্মাণ কৰি তাত বুদ্ধৰ বাণী আৰু আদৰ্শসমূহ সহজ সৰল ভাষাত পালি আৰু প্ৰাকৃত ভাষাত লিখাইছিল, যাতে মানুহে সহজে বুজিব পাৰে। আৰু এই শিলালিপিবোৰত তেওঁ খৰষ্ঠী আৰু ব্ৰাহ্মী দুই ধৰণৰ লিপিৰ ব্যৱহাৰ কৰিছিল আৰু এইবোৰ পঢ়িয়েই সাধাৰণ জনসাধাৰণে বা জনতাই বৌদ্ধ ধৰ্মৰ আদৰ্শ আৰু নীতিসমূহ বুজি উঠিছিল। এই আদৰ্শসমূহ প্ৰচাৰ কৰাৰ উপৰিও বিভিন্ন ধৰণৰ স্তূপ, মঠ, বৌদ্ধ বিহাৰ ইত্যাদিও তেওঁৰ সাম্ৰাজ্যৰ বিভিন্ন ঠাইত নিৰ্মাণ কৰিছিল। বৌদ্ধ ধৰ্মৰ প্ৰসাৰৰ সময়ত 4খন বৌদ্ধ মহামেল অনুষ্ঠিত হৈছিল, যেতিয়া বৌদ্ধ ধৰ্মৰ জনপ্ৰিয়তা শিখৰত আছিল। আৰু সেই 4খন মহামেলৰ
তৃতীয়খন বৌদ্ধ মহামেল আয়োজন হৈছিল অশোকৰ দিনতেই। ইয়াৰ লগতে তেওঁ বৌদ্ধ ধৰ্মৰ বিদেশত প্ৰচাৰৰ বাবে লোৱা ব্যৱস্থাও গ্ৰহণ কৰিছিল, সেই বিষয়ে উল্লেখ কৰিছোঁৱেই। আৰু আমাৰ বৰ্তমানৰ যাক আমি শ্ৰীলংকা হিচাপে জানো, সেই শ্ৰীলংকা পূৰ্বতে সিংহল হিচাপে জনাজাত আছিল। আৰু সেই সিংহললৈ তেওঁ পুত্ৰ আৰু কন্যাকো প্ৰেৰণ কৰিছিল বৌদ্ধ ধৰ্মৰ আদৰ্শ আৰু নীতি প্ৰচাৰৰ উদ্দেশ্যে। ধম্ম মহামাত্ৰ নামৰ বিষয়া নিয়োগ কৰিছিল কেৱল এই দিশসমূহ চোৱা চিতা কৰিবৰ বাবে। ইয়াৰোপৰি তেওঁ বৌদ্ধ ধৰ্মৰ বা বৌদ্ধ ভিক্ষুকসকলক তেওঁৰ ওচৰ চুবুৰীয়া ৰাজ্য বা দেশবোৰলৈ প্ৰেৰণ কৰিছিল বুদ্ধৰ বাণীসমূহ প্ৰচাৰৰ উদ্দেশ্যে। এই ব্যৱস্থাবোৰ গ্ৰহণৰ জৰিয়তে সম্ৰাট অশোকে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ লগতে প্ৰসাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু এই ক্ষেত্ৰত তেওঁ বহুতো সেই সময়ত সফলো হৈছিল, যদিও পৰৱৰ্তী সময়ত বৌদ্ধ ধৰ্মই ক্ৰমান্বয়ে জনপ্ৰিয়তা হেৰুৱাইছিল। মহামতি অশোকক ইতিহাসত ৰাজৰ্ষি অশোক নামেও জনা যায়, কাৰণ এখন বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈ এজন বিখ্যাত সম্ৰাট হৈও তেওঁ কিন্তু সাধাৰণ সন্যাসীৰ দৰেই জীৱন যাপন কৰিছিল। ইয়াৰোপৰি তেওঁক কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাৰ প্ৰৱৰ্তক বুলিও কোৱা হয়, কাৰণ তেওঁ প্ৰজাৰ জনসাধাৰণৰ উন্নয়নৰ বাবে বা কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু তেতিয়াৰ পৰাই কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাৰ বিকাশ হৈছিল বুলিও কোৱা হয়। প্ৰজাৰ বা দেশৰ কল্যাণৰ বাবে তেওঁ উল্লেখ কৰা ব্যৱস্থাসমূহৰ ভিতৰত উল্লেখনীয়সমূহ হ'ল: যাতায়াত আৰু পৰিবহণ ব্যৱস্থা দেশৰ উন্নয়নৰ এক মাধ্যম বুলি কোৱা হয়। আৰু সেই যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ বাবেও অশোকে ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ প্ৰজাৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ ৰাস্তা ঘাট নিৰ্মাণ কৰিছিল। আৰু কেৱল ৰাস্তা ঘাট নিৰ্মাণ কৰাই নহয়, ৰাস্তা ঘাটৰ সৌন্দৰ্য বৃদ্ধিৰ বাবেও তেওঁ ৰাস্তাবোৰৰ কাষে কাষে বৃক্ষ ৰোপণ কৰাৰ কাৰ্যও হাতত লৈছিল। পানীৰ অসুবিধা যাতে সৃষ্টি নহয়, তাৰ কাৰণে ঠায়ে ঠায়ে পুখুৰী খন্দাৰ ব্যৱস্থা কৰিছিল, যাতে পানীৰ নাটনিৰ সৃষ্টিৰ পৰা হাত সাৰিব পৰা যায়। আমাৰ বৰ্তমান সময়ত যেনেধৰণে ৰাস্তাৰ কাষত জিৰণি ঘৰৰ ব্যৱস্থা আছে, তেনেধৰণে অশোকে সেই সময়তেই বাটৰুৱাৰ বাবে জিৰণি ঘৰৰ ব্যৱস্থা কৰিছিল। অৰ্থাৎ তেওঁ বিভিন্ন ঠাইত জিৰণি ঘৰ নিৰ্মাণ কৰিছিল। মানুহৰ লগতে জীৱ-জন্তুৰ চিকিৎসাৰ বাবেও মহামতি অশোকে ব্যৱস্থা গ্ৰহণ কৰিছিল। তদুপৰি বন্য ঔষধি যিবোৰ উদ্ভিদ আছিল, অৰ্থাৎ ঔষধি গুণ থকা যিবোৰ উদ্ভিদ আমাৰ নিজৰ ৰাজ্যখনত সেই সময়ত নাছিল, অৰ্থাৎ অশোকৰ সাম্ৰাজ্যত নাছিল, সেই ঔষধি গুণ থকা গছবোৰ অন্য ঠাইৰ পৰা আনি ৰোপণ কৰাৰ ব্যৱস্থাও অশোকে গ্ৰহণ কৰিছিল। নিজে অহিংসাৰ নীতি মানি চলা অশোকে সাধাৰণ জনসাধাৰণেও যাতে অহিংস নীতি মানি চলে, তাৰ কাৰণেও তেওঁ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ সাম্ৰাজ্যৰ জনসাধাৰণক কিছুমান নিয়ম পালন কৰিবলৈ বান্ধি দিছিল। সেই নিয়মবোৰৰ ভিতৰত উল্লেখযোগ্য হৈছে ভৃত্য আৰু দাস যিসকল আছিল তেওঁলোকৰ প্ৰতি সদ্ব্যৱহাৰ কৰা, তেওঁলোকৰ প্ৰতি নম্ৰ হোৱা, পিতৃ-মাতৃ আৰু জ্যেষ্ঠজনক সন্মান কৰা, সকলো প্ৰাণীকে দয়া কৰা ইত্যাদি। গতিকে তেওঁ গ্ৰহণ কৰা এই ব্যৱস্থাবোৰৰ পৰাই আমি অনুমান কৰিব পাৰোঁ যে তেওঁ প্ৰজাৰ হিতৰ বাবে বা মংগলৰ বাবে কেনেধৰণে চিন্তা চৰ্চা কৰিছিল আৰু সেইবোৰ বাস্তৱত ৰূপ দিয়াৰ প্ৰচেষ্টা লৈছিল। আৰু ইয়াৰ জৰিয়তে প্ৰজাৰ মংগলো সাধন হৈছিল। গতিকে আমি গম পালোঁ যে সম্ৰাট অশোকে তেওঁ গ্ৰহণ কৰা কাৰ্যাৱলীৰ বাবেই ইতিহাসত এক প্ৰসিদ্ধ স্থান লাভ কৰিছে। আৰু তেওঁ কেৱল এজন ৰাষ্ট্ৰৰ বিজয় কৰা ব্যক্তিয়ে নাছিল, অৰ্থাৎ বিজেতাই নাছিল, তেওঁ এজন সুশাসকো আছিল। তদুপৰি তেওঁ সমাজ সংস্কাৰৰ বাবে, প্ৰজাৰ সংস্কাৰৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছিল। আমি যিটো আগতে উল্লেখ কৰিলোঁ যে ঔষধি গুণ থকা উদ্ভিদো তেওঁ আন ৰাজ্যৰ পৰা আনি নিজ ৰাজ্যত ৰোপণ কৰিছিল প্ৰজাৰ সুবিধাৰ বাবে। তদুপৰি মানুহৰ চিকিৎসাৰ উপৰিও জীৱ-জন্তুৰ চিকিৎসাৰ বাবেও তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছিল।
সেয়েহে তেওঁৰ কাৰ্যবোৰ অতুলনীয় আছিল বুলি কোৱা হয় আৰু সেইকাৰণে আচলতে তেওঁক মহামতি অশোক হিচাপে জনা যায়।